এভৰিৱান মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি গাটো পিছে ভাল নাছিলে, সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাছিলে। ভাইৰেল জ্বৰটোৱে মোকো পালে জানেনে ৰাইজ, বহুত দিন ভালে নহ'ল, দৰৱ খাই থাকিলেও ভাল নহয়, আকৌ হৈ যায়। এয়া পিছে মোৰ বেমাৰ হোৱা আগৰে ভিডিঅ'। মায়ে মই গৈছিলোঁ আকৌ পুথাৰ ঘৰলৈ বুলি, মাৰ বংশৰে এনাই এজনী ঢুকাইছিলে, সেয়া খবৰ ল'বলৈ বুলি অহা নহ'ল, সেইকাৰণে মায়ে মই আকৌ সকামলৈ বুলি আহিলোঁ। এয়া দেখিছেনে সিহঁতৰ পদূলিটো ইমান দীঘল আৰু গোটেই পদূলি কাষে কাষে দেখিছেনে কাজি নেমু গছ একদম। আহি পাই এয়া প্ৰসাদ দিলে, তাৰপিছতে আকৌ আমি জলপানো খাই ল'লোঁ। আহিলোঁ আকৌ এয়া পুথা ঘৰলৈ বুলি। পুথা আকৌ আমাৰ অকলেহে থাকে, আমাৰ এনাইও নাই যে, আৰু মাহীহঁতো বিয়া হ'ল। সেয়া গোটেইকেইজনী আজি লগ হৈছে এনাই ঘৰতে, পুথা ঘৰতে। আৰু এয়া দেখিছেনে পিছদিনাখনৰ ভিডিঅ', ৰাতিপুৱা একদম বৰষুণ, বতৰটো বৰ ধুনীয়া কৰি থৈছিলে। তাৰপিছতে আকৌ এয়া ৰাতিপুৱা কি খাম বুলি আকৌ পুথাৱে আনি দিলে এয়া মেগী। তাৰপিছতে আকৌ বোলে ভাত সৰু মাহীয়ে ক'লে আমাৰ ঘৰতে খাবিগৈ, সেইকাৰণে আমি ইয়াত মেগী খাই পেলানি সৰু মাহী ঘৰলৈ বুলি গ'লোঁ। তাৰপিছতে আকৌ এয়া দেখিছেনে পুথাও গ'ল আমাৰ লগতে। আহি পেলানি পাই গ'লোহি মাহী ঘৰত আকৌ এয়া দেখিছেনে ইমান ধুনীয়াকৈ বকুল সৰি আছে। মোৰ যে এই বকুলটো বৰ মৰম লাগে, সেইকাৰণে খালেও নেখালেও কিন্তু বুটলি এনেকৈ ভাল লাগে। খালে কিন্তু মুখখন বৰ ডাঠ লাগে, সেইকাৰণে খাব নোৱাৰি, সেইকাৰণে মই এনেই বুটলোঁ, ভাল লাগে দেখি। আৰু এয়া মাহী ঘৰত ভাতো খাই ল'লোঁ। তাৰপিছতে আকৌ এয়া গোটেইখিনিয়ে লেকচাৰ মাৰিয়ে মহাই থৈ গ'লহি আমাক ঘৰত। আজিলৈ আহিছোঁ দেই।